নমস্কাৰ আজিৰ এই ভিডিঅ'টো কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় বা কোনো ধৰণৰ ৰিল ভিডিঅ' নহয়। আজি এই ভিডিঅ'টো মই আপোনালোকৰ সহায় বিচাৰিহে বনাইছোঁ। মই অলপ আগতে পোষ্ট এটা দিছিলোঁৱেই, সেই পোষ্টটো হয়তো বহুতে দেখা নাই বা বহুতলৈ হয়তো যোৱা নাই, সেয়েহে মই সেই একেই কথাখিনিকে ভিডিঅ'ৰ যোগেৰে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু আপোনালোকৰ সহায় বিচাৰিছোঁ। আমাৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ মানস কলিতা, যাৰ ঘৰ আমাৰ একেবাৰে ওচৰতে, 3 জুন তাৰিখ অৰ্থাৎ যোৱাকালি মানস এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান তেওঁ এক সংকটজনক পৰিস্থিতিত চিকিৎসাধীন অৱস্থাত আছে। তেওঁৰ এই জৰুৰী চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হৈ আছে, যিটো তেওঁৰ পৰিয়ালৰ বাবে অকলে বহন কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছে এতিয়া। সেয়েহে মানসৰ জীৱন ৰক্ষা কৰিবলৈ আৰু তেওঁক পুনৰ আমাৰ মাজত ঘূৰাই আনিবলৈ আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ সহায় বিচাৰিছোঁ। সেয়েহে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ সাধ্য অনুসৰি আপোনালোকে যি পাৰে মানসক সহায় কৰক আৰু তেওঁক আমাৰ মাজলৈ ঘূৰি অহাত সহায় কৰক। মই কথাখিনি ভালদৰে কৈ থাকিব পৰা নাই, হয়তো মোৰ কথাখিনিত বুজি পাইছে। মই বাৰে বাৰে ভিডিঅ'টো কাট কৰিছোঁ, আকৌ বনাইছোঁ। মই মানে কথাখিনি ভালদৰে বুজাই ক'ব পৰা নাই। মই ইয়াতে স্ক্ৰীণত QR কোড আৰু মানসৰ ফটো বা বৰ্তমান এক্সিডেণ্টৰ যি ফটো মই সেয়া লগাই দিম। আপোনালোকে মাত্ৰ এটাই অনুৰোধ কৰিছোঁ আপোনালোকে যিমানখিনি পাৰে নিজৰ সাধ্য অনুসৰি মানুহক সহায় কৰক আৰু তেওঁক আমাৰ মাজলৈ আকৌ পুনৰ ঘূৰি অহাত সহায় কৰক। আৰু যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো আৰু 2-এজনে পাওক আৰু মানসৰ চিকিৎসাখিনি যাতে ৰৈ নাযায় আধাতে, আৰু চিকিৎসাখিনি সম্পূৰ্ণ হয় যাতে মানস আকৌ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে। ধন্যবাদ।